खुलुमबाय स्टुडियो दं आं राजीव बसुमतारी आरो बे समाव धेमाजि जिल्लायाव इउबिपिअनि थामहिनबा खौसेथि बर' सुबुं आफादनि सोमावसारनाया गोमसारदों। नंगौ बे समाव नोंथांमोना मिथिगौ दि थांनाय 2020 मायथाइयाव BKWSA बड' अट'नमास काउन्सिल मोनसे गोरोबथा जादोंमोन। नाथाय गोरोबथा जानायनि 5 बोसोरनि उनावबो दासिमबो बिसायख'थि खुंफुंना होआखै रायजो सरकारनिफ्राय। आरो बे रायजो सरकारखौ बेफोरखौ लानानै गासै मोनद' दाबिखौ लानानै गोख्रों सोमावसारदों इउबिपिअ थामहिनबा खौसेथि बर' सुबुं आफादा। आरो बिथांमोना गासै मोनद' दाबि खालामदों। बेफोरनो जाहैबाय गिबियाव BKWSनि गामिखौ आबुङै फोसावनाय एबा बियाब दानानै बिसायख'थि खुंफुंनाय। नैथियाव कार्बि आलं आरो डिमा हासावनि बर'फोरखौ ST हिल स्टेटास गनायथि होनांगौ होननानै दाबि खालामदों। थामथियाव जाबाय BKWSनो जर'खा रां बावजा होनाय। ब्रैथियाव BTRनि बायजोआव आसाम टेट आरो सेन्ट्रेल टेटनि उथ्रिना थानाय बर' बिजाथिफोरखौ फरायसालियाव फोरोंगिरि महरै थिसननांगौ। बाथियाव दङ बड' रेजिमेन्ट दानाय। दथियाव दङ खोला कामरुप आरो गवालपारा जिल्लानि बर' गामिफोरखौ BKWSआव सोसननाय। बे समाव फिन फोरमायबावोदि BKWSनि गोरोबथानि दफाफोरखौ मावफुंनांगौनि धेमाजि जिल्लायाव इउबिपिअ आफादा थामहिनबा खौसेथि बर' सुबुं आफादा गोख्रों सोमावसारदों। गासै मोनद' दाबिफोरखौ लानानै खौसेथि बर' सुबुं आफादनिफ्राय गोख्रों सोमावसारदों आरो थाबैनो BKWSनि गामिफोरखौ फोसावनांगौ लोगोसे बियाब दानानै थाबैनो बिसायख'थि खुंफुंनांगौ। डिमा हासाव आरो कार्बि आलंनि बर' सुबुंफोरखौ ST हिल स्टेटास गनायथि होनांगौ होननानै बे समाव दाबि खालामदों इउबिपिअ आफाद थामहिनबा खौसेथि बर' सुबुं आफादनिफ्राय। दानिया फैदो खौसेथि बर' सुबुं आफादनि दैदेनगिरिफ्रा बे सोमावसारनायजों माबायदि दाबि खालामदों बिथांमोननिफ्राय आबुङै खोनासंना लादिनि। দীঘলীয়া এটা আন্দোলনৰ ফলশ্ৰুতিত আজি বড়োসকলে 3টা চুক্তি কৰিবলৈ সক্ষম হ'ল। প্ৰথম হ'ল BSC চুক্তি, তাৰপিছত BTC চুক্তি, শেহতীয়াভাৱে যিটো তৃতীয় বড়ো শান্তি চুক্তি BTR চুক্তি 2020 চনৰ 27 জানুৱাৰী তাৰিখে যিটো চুক্তি হ'ল, এই চুক্তি মৰ্মে BTCৰ বাহিৰত বসবাস কৰি থকা 10 লক্ষাধিক বড়ো জনগণৰ উন্নয়নৰ কাৰণে, অৰ্থনৈতিক উন্নয়ন বা সামাজিক বা শৈক্ষিকভাৱে উন্নয়নৰ কাৰণে যি বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ গঠন কৰি দিয়া হ'ল, কিন্তু আজিলৈকে এইটো অন্তৰ্বৰ্তী পৰিষদতে থাকিল। ইয়াৰ গাঁও চিনাক্তকৰণ আৰু সমষ্টি নিৰ্ধাৰণ ইয়াক নিৰ্বাচনলৈ অনুষ্ঠিত কৰিব নোৱাৰিলে এইখন চৰকাৰে। আৰু প্ৰথম পৰ্যায়ত যিটো 958খন গাঁও নটিফিকেশ্যন কৰিলেও, অধিসূচনা জাৰি কৰি বড়ো কছাৰী কাউন্সিলৰ অন্তৰ্ভুক্ত কৰিলেও বাকী 162খন গাঁও থাকি গ'ল, ৰৈ গ'ল। আৰু ইয়াৰ বাদে ৰাভা আছাম আৰু শোণিতপুৰ আৰু বিশ্বনাথত থকা ৰাভা আছামত 312খন গাঁও আৰু শোণিতপুৰ আৰু বিশ্বনাথ যিখিনি BTRত সোমালে তাৰ বাহিৰত থকা বড়ো গাঁওসমূহ অতি শীঘ্ৰে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্ভুক্ত কৰি সমষ্টিসমূহ নিৰ্ধাৰণ কৰি পেলাই নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে এই দাবীটো আমি জনাইছোঁ আজিৰ তাৰিখত। অকল আজি ইয়াতে নহয়, সমগ্ৰ BTCৰ বাহিৰত প্ৰায় 22খন জিলাত আজি এই কাৰ্যসূচী চলিছে। অসমত গোটেই অসম ধৰি পেলাই জিলা আৰু জিলা মুঠ 22খন স্থানত এই কাৰ্যসূচী আজি পালন কৰিছে। কাৰণ বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদখন অসমৰ ভিতৰতে সকলোতকৈ এটা সৰ্ববৃহৎ এটা কাউন্সিল হয়। ই ধুবুৰীৰ পৰা আৰম্ভ কৰি পেলাই শদিয়ালৈকে ই বিস্তৃত হৈ আছে। ইয়াৰ লগতে আৰু ই বৰাক ভেলীতো সিঁচৰিত হৈ আছে। গতিকে যিটো বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত যিটো পুঁজি সীমিত, এই সীমিত হোৱাৰ কাৰণে যিহেতু যথেষ্ট ডাঙৰ অঞ্চল আৰু 10 লাখতকৈ অধিক জনসংখ্যা, এই জনসংখ্যাটো এই সামান্য এটা পুঁজিৰে ৰাইজক সন্তুষ্ট কৰিব পৰা নাই। গতিকে আমি ডিমাণ্ড কৰিছোঁ যে সুকীয়াভাৱে এই বড়ো কছাৰী কাউন্সিলৰ কাৰণে এটা আমাক স্পেচিয়েল পেকেজ লাগে। কাৰণ BTCক দিছে 1500 কোটি টকা তৃতীয় বড়ো শান্তি চুক্তি মৰ্মে, কিন্তু BTCৰ বাহিৰত থকা 10 লাখ জনসাধাৰণৰ কাৰণে এই চৰকাৰে, ভাৰত চৰকাৰ বা অসম চৰকাৰে কোনো এটা ডেভেলপমেণ্টেল পেকেজ BTRৰ বাহিৰৰ বড়োসকলৰ কাৰণে এটা পেকেজ ঘোষণা নকৰিলে, এইটো দুৰ্ভাগ্যজনক। গতিকে আমি আজিৰ তাৰিখত তাক ডিমাণ্ড দিছোঁ যে আমাকো আমাৰ উন্নয়নৰ কাৰণে, BTCৰ বাহিৰৰ বড়োসকলৰ উন্নয়নৰ কাৰণে, সৰ্বাংগীন উন্নয়নৰ কাৰণে আমাক এটা সুকীয়া পুঁজি লাগে। ইয়াৰ বাদেও যিবিলাক আমাৰ বিদ্যালয়সমূহ আছে, চুক্তি মতে 6.3 হয়, এই 6.3 মতে বিদ্যালয়সমূহ চৰকাৰীকৰণ কৰিব লাগিছিলে, কিন্তু আজিলৈকে বড়ো মাধ্যমৰ যিটো বিশেষ ৰেহাই দিয়া হ'লেও চৰকাৰীকৰণ কৰিব লগা যিটো ব্যৱস্থা আছে, কিন্তু আজিলৈকে চৰকাৰে নকৰিলে। তাৰ বিৰুদ্ধে আমি আজি এই সংগ্ৰামত বহিছোঁ। ইয়াৰ বাদে আমাৰ বিভিন্ন ডিমাণ্ড আছে।
যেহেতু BTCৰ বাহিৰত আমাৰ BKWC এৰিয়াত যথেষ্ট টেট উত্তীৰ্ণ আৰু চিটেট উত্তীৰ্ণ শিক্ষকসকল আছে। এই শিক্ষকসকলে এই স্থানীয়ভাৱে ইয়াত নিযুক্তি দিবৰ কাৰণে আমি দাবী জনাই আহিছোঁ। কাৰণ বাহিৰৰ পৰা যদি আহে তেওঁলোকে নিজৰ সুবিধা অনুযায়ী ট্ৰেন্সফাৰ লৈ গুচি যায়। আমাৰ ইয়াত বড়ো মাধ্যমৰ বিদ্যালয়সমূহত শিক্ষকৰ নাটনি হৈ যায়। গতিকে নাটনি শিক্ষকৰ যিটো নাটনি সমস্যা সেই সমস্যাটো সমাধান কৰিব স্থানীয়ভাৱে যিবিলাক চিটেট আৰু আসাম টেটত উত্তীৰ্ণ হৈ আছে তেওঁলোকে নিযুক্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। ইয়াৰ বাদেও আমাৰ দীঘলীয়া এটা দাবী আছে যে আমি প্ৰথমৰ পৰাই এটা দাবী কৰি আহিছোঁ বড়ো ৰেজিমেণ্ট আমাক সুকীয়াকৈ লাগে। আৰু যিবিলাক চুক্তি আছে আমাৰ যেনিবা 5.1 মতে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল, 5.2 মতে আমাৰ সুকীয়া এটা কিবা উন্নয়নৰ কাম কৰিব লাগিছিলে, 5.3 মতে 2006 চনত যিটো বন অধিকাৰ আইন আৰু 6 মতে যিটো কাৰ্বি আংলং আৰু ডিমা হাছাওত বসবাস কৰা যিবিলাক বড়োসকল আছে তেওঁলোকক পাহাৰীয়া জনজাতি মৰ্যাদা দিয়া। এইটো চুক্তিটো তাৰমানে কি হ'ল এই সমস্যাটো দুটা চুক্তি স্থান পালে, BTC চুক্তি আৰু BTR চুক্তিটো, কিন্তু আজিলৈকে ইয়াৰ সমস্যা সমাধান নহ'ল। ইয়াৰ বাদেও আমাৰ যথেষ্ট সমস্যা আছে। 2006 চনৰ যিটো বন অধিকাৰ আইন আজিলৈকে অসমত সম্পূৰ্ণভাৱে কাৰ্যকৰী হোৱা নাই, যাৰ বাবে আমাৰ বিভিন্ন জনজাতি মানুহসমূহে ভূমি সমস্যাত ভুগি আছে। আৰু ইয়াৰ বাদেও যিসকল ট্ৰাইবেল বেল্ট ব্লকৰ বাহিৰত আছে জনজাতিসকল, এই জনজাতিসকলৰ সুৰক্ষাৰ বাবে আমাৰ তৃতীয় বড়ো শান্তি চুক্তিৰ আধাৰত 7.1 মতে তাত উল্লেখ আছিলে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত নপৰা যিবিলাক জনজাতি গাঁওসমূহ আছে সেই গাঁওসমূহ মাইক্ৰ' লেভেলত বেল্ট যদি 3-4খন আছে বেল্ট বনোৱা হ'ব। আৰু যদি সুকীয়াকৈ ক'ৰবাত যদি এখন গাঁও আছে তাক তাৰমানে এটা ব্লক বনাই পেলাই এই জনজাতিসকলৰ ভূমি অধিকাৰটো সুনিশ্চিত কৰিম বুলি এই চৰকাৰে কথা দিছিলে, কিন্তু আজি 5 বছৰ উকলি গ'ল, কোনো নহ'ল। গতিকে আমি সংগ্ৰাম কৰিম। এই আমাৰ যিবিলাক সমস্যা আছে এই সমস্যাসমূহ সম্পূৰ্ণ সমাধান নোহোৱালৈকে এই সংগ্ৰাম অব্যাহত থাকিব। যোৱাবাৰ আমি চিমেণ্ট চাপৰিত কৰিলোঁ, আমি গুৱাহাটীত কৰিব লগা আছিলে, BTC ইলেকশ্যনৰ কাৰণে পইচাইছোঁ, কিন্তু আজিৰ পৰা এই আন্দোলন অব্যাহত থাকিব। আজি 22খন জিলাত এই কাৰ্যসূচী লৈছে।